Hello guys, back to my coaching YouTube channel. I need to swag in the আপোনাৰ সকলোলৈ আজি ভিডিওটো বৰ এটি ৰোমান ধুনীয়া ধমাকা আজি যাম আমি বহুত দূৰ মানে অৰুণাচল এখন জেগা যাম মানে বমজুই গৈ আৰু বমজুই কয় বুজি ন বমজুই গৈ আছো আমি আজি বমজুই দেখাব চেষ্টা কৰিম ভাল জেগা আছে নেকি দেখাব চেষ্টা কৰিম আৰু কিমান কি আছে জানো গৈ পোৱা নাই আমি যাব ওলাইছো আজি তাৰ বাহিৰে আপোনালোকক কি পাওঁ দেখাই যাম সম্পূৰ্ণ নদী পানী ঘৰ গাড়ী কি আছে চব দেখাই যাম আৰু বলক আমি এখানে আজি যাত্ৰা আৰম্ভ কৰোঁ গাড়ীখন আহি আছে এতিয়া গাড়ীখন পাবহি লগত আমি লগত আৰু 5-6জন একেলগে ওলাই আছোঁ বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ যাত্ৰাটো কেনেকুৱা হয় চাই থাকিব আপোনালোকে সম্পূৰ্ণকৈ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় এখন বলক আহি গ'লোঁ এতিয়া আমি গেট পাৰ হৈ শান্তিপুৰ গেট অপেনিং হোৱা নাছিলোঁ সোমাবৰ কাৰণে এতিয়া শান্তিপুৰ গেট পাৰ হৈ সোমাই আহিলোঁ এতিয়া আমাৰ এইফালে তেল ডিপু শান্তিপুৰ তেল ডিপুলৈ তেল ভৰাই আৰু যাত্ৰা আৰম্ভ কৰিম আৰম্ভ হৈ গ'ল এতিয়া আমি অকল পিছফালে ঠিক খাৰা হৈ গৈছোঁ হৈ গ'লে এইফালে মানুহ আছে स्टार्ट मिस पे हईबा मान लो ইয়াত পাবলৈ হৈছে পাহাৰ কি ধুনীয়া লাগিছে পৰিচয় নাপাবই চাগে চাইড চকুটি যাব লাগিব দেৰি হৈ গৈ আছে নহ'লে আমাৰ ৰাতি হৈ যাব নহ'লে সোমাই গ'লোঁ মালিৰোড সোমাই গৈ এতিয়া মেইন ৰাস্তাত হাৱাই গৈ আছোঁ আৰু ৰাস্তাৰে গৈ আছোঁ আৰু গৈ এতিয়া বিছ পামগৈ আৰু ফুৱালৈকে গৈ থাকোঁ ব্লগ দেখাবলৈ চেষ্টা সম্পূৰ্ণ কৰি গৈ থাকিম
আছোঁ আৰু এতিয়া আমি পূৰা ব্ৰিজ ধুমাত পালোহি খুবেই বতাহ মাৰিছে পূৰা বঢ়িয়া লাগিছে একদম বতাহ খাই কৰি আছোঁ আৰু এতিয়া আমি গৈ পামগৈ নতুন জেগালৈ গৈ আছোঁ তাত গৈ পোৱালগৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু এতিয়া দেখিছে ইয়াত পাহাৰ আৰু নদী নদী ব্ৰিজ দনৰ ব্ৰিজে গৈ আছে খুবেই ভাল লাগিছে মানে চাই খুবেই মজা লাগিছে নক'বা আৰু ফেণ্টাষ্টিক ৰোমাণ্টিক ক'ব লাগিব পুৰা সাংঘাতিক মস্ত লাগিছে আৰু দশকবিলাক পাৰি খাবলৈ অহা দিনা কিন্তু গৰম বেছি কাৰণে নানামিলোঁ তাৰ এতিয়া মানুহৰ ঘৰলৈ গুচি আহিলোঁ আহি এতিয়া এইবিলাক বহীত বস্তা পৰি পৰা মাছ মাংস লৈ খাই আছে আৰু দেখিছে নহয় আচলতে এই শুকান মাছ পূৰা খৰখৰীয়া গৰৈ মাছ এইটো আলু কচু বেঙেনা গাজৰ জিকা কচু আলু মাছ পিঁয়াজ গাছ কিমান এইটো কি বনাইছে তাৰমানে এতিয়া আসিছে इसका नाम क्या बोला चेप्टा बम्बू से बनाता है ना ये ऐसा वाला होता है इसको अगर रखा है ना ये वाओ ये कहाँ ये कौन सा नदी में पकड़ा है ये ऐसा मछली तो एक बार जाएगा तो थोड़ा पानी मछली तो बहुत मिलता है मतलब इस नदी में दिखाया था सूखा मछली मतलब माछ तो देखाइছে নদীতে পায় তাত ধুনীয়া ধুনীয়া মাছ এইবোৰ এজনে ধৰি কিনে আনি থৈছে আৰু মাছবিলাক খাইছে পূৰা মাছ শুকান মাছবিলাক মানে প্ৰায় নদীত প্ৰায়ভাগে ধৰে আৰু এইটো মাছ पत्थर का बीच में रहता है ना दादा ऐसे पानी में दौड़ता है बारिश और पानी लोर मारे देखाइছে এখন এক্সম্পল দেখাইছে কাৰণ ইয়াত কৰ্পৰেট ক্লেইম আহিব বুলি কৈ কিনে মই মানে ওপৰত সম্পূৰ্ণ ভিডিঅ' দেখাব পৰা নাই কাৰণ ভইচটো কাৰণ এটা পিছফালে গান বজাই থাকিলে সেইটো কাৰণে কৰ্পৰেট ক্লেইম আহিছে সেইটো কাৰণে মানে মই অফ কৰি দিলোঁ আৰু ভইচটো সেইটো ভইচটো বহুত কৰি দিয়া কাৰণটো 1 2 3 4 এতিয়া বহি আছোঁ ইফালে বনাই আছে কেইজন মানে আগত দেখাই আছোঁ ব্ৰেক কৰি আপোনালোকে তোমাৰ रास्ता कितना दिन रास्ता होगा राति हो गल और पूरा पहाड़ रास्ता उठिব পৰা নাই নহয় এতিয়া গাড়ীগৰাকী এতিয়া ৰাস্তা